বন্ধুসকল জন্মাষ্টমী বুলি একদম ৰাধাৰাণী সাজি লৈছোঁ আৰু মোক গবি ডিশটোত কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ কিন্তু একদম নাপাহৰিব। ৰাধে ৰাধে বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আছিলে জন্মাষ্টমীৰ দিনাখনৰ। আৰু বন্ধুসকল, জন্মাষ্টমী ব্ৰত পালন কৰা মানে মানৱ জীৱন সাৰ্থক কৰা। আৰু ভাবিলোঁ ভগৱানৰ কাৰণে যদি এটা দিন আমি ব্ৰত কৰি পালন কৰিব পাৰোঁ, সঁচাকৈ মনটোও ভাল লাগে। আৰু বন্ধুসকল, সিমান নিয়ম নীতি নাজানো। মাৰ গাটো বেয়া বুলি ভোগৰ কাৰণে মই অলপ চলপ এইবোৰ বনাই কৰি ল'লোঁ। আৰু যিহেতু জন্মাষ্টমীৰ দিনাখন তালৰ পিঠা তাল এইবোৰ বস্তু দিব লাগে আৰু সদায় যিহেতু দি আহিছে আৰু ময়ো তেনেকৈ মাৰ লগতে অলপ বনাই কৰি ল'লোঁ। আৰু বন্ধুসকল, আজি কিন্তু গোটেই দিনটো ভগৱানৰ কিমানখিনি কৰিব পাৰোঁ নাজানো। আৰু ভাবিলোঁ আজি যিহেতু মাৰ ঘৰতে আছোঁ অলপ চলপ কিবা কিবি কৰি থাকিম। আৰু বন্ধুসকল, এতিয়া